हेलो एवरीवन एंड वेलकम बैक टू माय चैनल। नमस्कार। जैसे कि आप लोगों ने मेरे चैनल को देखते हैं लेकिन सब्सक्राइब नहीं करते हैं, तो इस बंदा के लिए तो जरूर सब्सक्राइब बनता है भाई लोग। गाइस আজি আমি ভূটান গৈ আছো, তো মই অকলে আছো বৰ্তমানে। ইয়াত আধা আধি পালোহে বাৰু, ভিডিঅ'টো আৰম্ভ কৰিব পৰাই নাছিলো, তো এতিয়া আৰম্ভ কৰি দিছো। বেছি দূৰ নাই, পামে কুমৰিকাটা হৈ পুৰা ভূটান যাব পাৰি বোলে। আজি ফাৰ্ষ্ট টাইম গৈ আছো, কেনেকুৱা লাগে I don't know। ভূটানত বোলে আৰু পেট্ৰল কম দামতে পায়, টেংকি ফুল কৰি লৈ আনিম যদি কম দামত পাওঁ, নে কি কোৱা গাইছ? কম দামত পালে কোনে নভৰাই আৰু। এতিয়া আপোনালোকক ভিউটো দেখাই আছো। কি হ'ল ৰে, এতিয়ালৈকে আহি পোৱা নাই, ইমান দেৰি ৰখি আছো মই তেতিয়াৰ পৰা। জল্দি জল্দি আহিব লাগে, কল এটা কৰোঁ। পুৰা বেষ্ট টাইম। বহুত বেছি ভাগৰ লাগি গ'ল। ভূটানৰ গেট পাই গ'লো। গাইজ আমি এতিয়া ফাইনেলি ভূটান পালোহি। চাব পাৰে ভিউবিলাক আমাৰ ইণ্ডিয়াৰ নিচিনাই আৰু, কেনেকুৱা হ'ব আৰু। এনেকুৱাই পাহাৰ চাহাৰ আছে আৰু ঘৰবিলাক অকণমান ডিজাইনটো বেলেগ হয়। আমাৰ ইণ্ডিয়াত যেনেকুৱা ঘৰ হয় তেনেকুৱা নহয়, অকণমান ডিজাইনটো বেলেগ হয় গাইজ আজিৰ ভিডিঅ'টো ইমান খাচ নহ'ব, কাৰণ হেলমেটত মাউণ্ট চাউণ্ড একো লগোৱা নহ'ল, তো জল্দি জল্দি এনেকেই আহি গ'লো। ভিডিঅ' ভালকৈ কৰিব পৰা নাই। অকণমান যাওঁ অকণমান ক্লিপ লওঁ, অকণমান যাওঁ অকণমান ক্লিপ লওঁ, তেনেকৈ আহি আছোঁ গাইজ। ভিডিঅ'টো ইমান ভাল নহ'ব, যিমান আহিছোঁ, তো সেইকাৰণে অকণমান ভিডিঅ' ক্লিপ কেইটামান ল'লোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ লগজনে আগত পালেগৈ আৰু মই এতিয়া ইয়াতে ৰখি আছোঁ অকণমান ভিডিঅ' ক্লিপ ল'বৰ কাৰণে। ইফালে পিছফালে চাব পাৰে আৰু ইফালে পাহাৰ আছে, তো মই ইয়াত ৰখি আছোঁ। ভূটানত বহুত বেছি ফুৰিলোঁ, এতিয়া বহুত বেছি ভাগৰ লাগি গ'ল আৰু ইয়াতে চাব পাৰে ধুনীয়াকৈ এটা জিৰণি লোৱা ঘৰে বুলি ক'ব পাৰি। ইয়াতে পূৰা ঘূৰণীয়াকৈ বহিব পাৰি আৰু ইফালে চাব পাৰে ভূটানৰ ঘৰবিলাক ডিজাইনটো অকণমান বেলেগ হয় ইণ্ডিয়াতকৈ না। মানুহৰ ঘৰে নাই, আন কিবা নাজানো আৰু, মন্দিৰৰ নিচিনাহে দেখা পায়। আমাৰ ইফালে যেনেকৈ কাম কৰি থাকে ৰাস্তাত, তো তেনেকৈ ইফালেও কাম কৰি আছে JCB এখন। গাইজ ভূটানত গৰম নালাগে বুলি ভাবিছিলোঁ, বহুত বেছিয়ে গৰম লাগিছে। তো এতিয়া চোলা তোলা খুলি গা ধুবহে মন গৈছে। গাইজ ফাইনেলি বিচাৰি আৰু এটা ভিউ পইণ্ট পালোহি ভূটানত। চাব পাৰে ভিউ পইণ্টটো দেখুৱাইছোঁ, প্ৰথমতে এনেকৈ দেখাইছোঁ, মজা হয় অ' গাইজ। ফাৰ্ষ্ট টাইম এনেকুৱা ব্ৰিজৰ ওপৰে খোজকাঢ়ি আছোঁ আৰু ইফালে চাব পাৰে পূৰা দ হয় ইফালে। ৱাহ গাইজ, নাট ফিটিং কৰা নিচিনা হয়। এয়া ভূটানৰ দলং হয়, পূৰা নাট ফিটিং কৰি বনাইছে নেকি বা। দলঙৰ ওপৰতে ড্ৰেইন আছে, চাব পাৰে কি আচৰিত। ইফালে আৰু গাড়ীবিলাক যায়, ইয়াৰ ৱেট লিমিট আছে বাৰু, আৰু পূৰা ভালকৈ দেখাই দি আছোঁ, চাব পাৰে। ৱাও গাইজ, অ' মাই গড
গাড়ী আহি থাকে ইয়াৰ মাজেৰে যাব নোৱাৰি যেন পাইছোঁ Oh guys Yo.